আজি পুপানেৰী হাইস্কুলত বেকে স্কুলৰ যে আন্তৰ্গাঁথনি খুব বেয়া আছে কাৰণে ইয়াত মেৰামতিৰ লগতে বাউণ্ডাৰী ৱাল ইতিমধ্যে BTC চৰকাৰৰ তৰফৰ পৰা সাহায্য দিয়া হৈছিল আৰু এই কামখিনি সমাপ্ত হোৱাত আজি ইয়াৰ দুৱাৰ মুকলি কৰা হ'ল আৰু ইয়াৰ লগতে সংগতে ৰাখি আজি বৃক্ষৰোপণৰ কাৰ্যসূচী লোৱা হৈছে ইতিমধ্যে আমি 5 জোপা আজি বৃক্ষৰোপণ কৰিলোঁ কাৰণ স্কুলত বাউণ্ডাৰী ৱাল নথকাৰ কাৰণে আগতে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ নিৰাপত্তাহীনতা আছে কাৰণ ওচৰতে মেইন ৰাস্তা আছে তাৰোপৰি ইয়াত স্কুলখন বিউটিফিকেশ্যন কৰিবৰ কাৰণে গছ গছনি ৰোৱাটো অসুবিধা আছিল গৰু ছাগলী সোমাই গোটেইখিনি ধ্বংস কৰিছিল আৰু গোটেই পৰিৱেশটো লেতেৰা কৰিছিল কিন্তু সেইখিনিৰ পৰা এতিয়া অন্ততঃ বচাব পৰা যাব আৰু এইখিনি সুবিধা আমি BTC চৰকাৰৰ পৰা যিখিনি পাৰোঁ আমি সহায় কৰিছোঁ আৰু অহা দিনবিলাকত ইয়াৰ বাকী যিখিনি আন্তঃগাঁথনিৰ সমস্যা আছে সেই সমস্যা সমাধান কৰাৰ কাৰণে আমি কাম কৰিম ৰাজ্য চৰকাৰে শিক্ষা খণ্ডৰ এটা বৃহৎ ঘোষণা কৰিছিলে যে 3য় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাতৃভাষাৰ সলনি ইংৰাজী ভাষাৰ প্ৰচলন কৰাৰ যি সিদ্ধান্ত লৈছে সেই সন্দৰ্ভত মাতৃভাষাত কিবা প্ৰভাৱ পৰিব নেকি ছাৰ কি ক'ব এনে চৰকাৰৰ যিটো সিদ্ধান্ত আছিলে এইটো কেবিনেট ডিচিশ্যন লোৱা হৈছে এইটো মাত্ৰ 2টা ছাবজেক্টতহে ইংৰাজীত শিকোৱাৰ এটা সিদ্ধান্ত লৈছিল এতিয়ালৈকে এইটো কিবা কৰা নাই কেবিনেটত সিদ্ধান্ত ল'লে ইয়াক আকৌ এছেম্বলিত পাছ কৰি ল'ব লগা হয় ইমপ্লিমেণ্ট কৰিবৰ কাৰণে মাত্ৰ ছায়েন্স আৰু মেথছ এই 2টা ছাবজেক্টটোহে ইংৰাজীত শিকোৱাৰ ব্যৱস্থা আছিল চিন্তা কৰা হৈছিল যাতে তেওঁলোকে ইঞ্জিনিয়াৰিং আৰু মেডিকেল যিবিলাক পঢ়িব তেওঁলোকে এণ্ট্ৰেঞ্চ দিওঁতে যিহেতু ইংৰাজীত দিব লগা হয় অসমীয়া বা বড়োত নহয় সেইকাৰণে তেওঁলোকৰ যাতে সেইটো সুচল হয় এই উদ্দেশ্য আগত ৰাখি এই 2টা ছাবজেক্ট ইংৰাজীত শিকোৱাৰ এটা ব্যৱস্থা কৰা হৈছিল ইতিমধ্যে টেক্সট বুক ইংৰাজী মাধ্যমৰ যিবিলাক টেক্সট বুক সেইটোকে ইউজ কৰাৰ কথা আছিলে এতিয়া অলপমান প্ৰতিবাদ আহিছে সেইকাৰণে চৰকাৰে হয়তো আৰু চিন্তা চৰ্চা কৰিব যিহেতু অহা বছৰৰ পৰা ইমপ্লিমেণ্ট কৰাৰ কথা আছিল এইবাৰ ইমপ্লিমেণ্ট কৰাৰ কথা নাই সেইকাৰণে সেইটো ইমপ্লিমেণ্ট কৰা হ'ব নহ'ব এইটো বিভিন্ন চাৰ্কলৰ পৰা যিহেতু কিছু আপত্তি আহিছে কিছু প্ৰতিবাদ আহিছে সেইকাৰণে মই ভাবোঁ এইটো চৰকাৰে আকৌ চিন্তা চৰ্চা কৰি পেলাই সিদ্ধান্ত ল'ব